ওৰাঙত বনৰজাৰ আতংক ঢেকিয়াপতীয়া বাঘৰ আতংকত সমগ্ৰ ওৰাং অঞ্চলৰ ভোগদল আলিচিঙা পাউৰিপুটা আৰু পানবাৰীকে ধৰি বহুকেইখন গাঁৱৰ গাঁওবাসী আতংকিত হৈ পৰিছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘটো কেইবাদিনৰো আগতে জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ বন বিভাগৰ। বাঘটোৱে কিছুদিন ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ পশুধন খাই ক্ষতি সাধন কৰিছে বুলি জানিব পৰা গৈছে। বৰ্তমান গঞা ৰাইজে জুই জ্বলাই ফটকা ফুটাই বিনিদৰজনীত কটাইছে বাঘটোৰ ভয়ত। বন বিভাগৰ লোকেও বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমান সফল হ'বলৈ সক্ষম হোৱা নাই, যাৰ ফলত দিনে নিশাই এতিয়া শংকিত হৈ আছে বহুকেইখন গাঁৱৰ ৰাইজ। এই ক্ষেত্ৰত বন বিভাগক ক্ষিপ্ৰতাৰে ব্যৱস্থা ল'বলৈ দাবী জনাইছে আতংকিত ৰাইজে। ওৰাঙৰ পৰা যতীন ডেকা, আছাম নিউজ এনি টাইম।